गरेसराव गुवाहाटीनि बोरमा सिखाव हमदों। बाक्सानि गरेसराव बिलाथि कार लानानै बोरमा खावनो फैनानै हमजादों साब्रै सिखावा। मख'थावनादि साब्रै सिखावखौ जायगानि सुबुंफोरा हमनानै गोख्रों साजा होयो आरो मुकन्दपुर रायजोनि सुबुंफोरा हमनानै गरेसर पुलिसनो गथायना हरो। सिखावफोरा मुहुरिपारानिफ्राय गरेसर फारसे फैबाय थानाय समावनो बिलाथि कारखौ मुकन्दपुराव लाखिनानै गारियाव सोनानै लांनो नाजादोंमोन बोरमाखौ। बेनि उनावनो गामिनि सासे मानसिया नुनानै दावराव दावसि खालामो आरो सिखावफोरखौ हमनो हायो। मिथिनो मोननाय बादिब्ला सिखावफोरा गुवाहाटी बिरुबारिनि राजेन राजभान, सानु सिंह, गरसपेटा गामिनि आकाश बर्मन, मनमोहन बर्मन होननानै सिनायनो मोननाय जादों। बे समाव बोरमानि बिगोमाया गरेसर पुलिस थानायाव गसर थिसननाय जाबाय। ঘটনাটো মানে ছাগলীটো আমাৰ ঘৰৰে হয়। মানে আমি যেতিয়া দুপৰীয়া ভাত খাই আছিলোঁ তেতিয়া মানে গাড়ীখন আহি কিনে ৰখাটো আমি গম পাওঁ। গম পোৱাৰ পিছত যেতিয়া আমি মানে ধৰিলোঁ মানে গাড়ীখন ৰখাত মানে আমি ভাত খাই থাকোঁতে মানে স্কুটি এখন আহিছে। স্কুটি আহোঁতে স্কুটিখনে মানে ধৰ মানে ছাগলী চুৰ কৰোঁতে আমি গোটেইখিনি ওলাই আহিলোঁ মানুহ। তেতিয়া গাড়ীখন মানে ছাগলীটো উঠাৰ পিছত থৈ সিহঁতে মানে গুৰেশ্বৰৰ ফালে মানে গাড়ীখন লৈ কিনে পলাওঁতে আমি গুৰেশ্বৰৰ ৰেলগেটত সিহঁতক মানে ধৰিলোঁ। মানে মানুহ মানে ফোন মাৰি কিনে মানে আমি ধৰাই কিনে আমি আহি কিনে সিহঁতক আকৌ সেই ঠাইতে লৈ গ'লোঁ। লৈ গৈ কিনে আমি সিহঁতক তাৰমানে ধৰি লওক সোধা পোছা কৰিলোঁ। সোধা পোছা কৰোঁতে পিছত পুলিচক মানে জনোৱা হ'ল। পুলিচ গৈ কিনে সিহঁতক গাড়ীত উঠাই লৈ আহে থানাত হেৰি কৰিলে মানে কি কয় এজাহাৰ এখন দিব ক'লে থানাত দি কিনে আমি এতিয়া এজাহাৰখন দিলোঁ। এতিয়া বাকীখিনি পুলিচে কি কৰে সেইটো পাব্লিকে তেওঁলোকক হেৰি কৰিছেনে? পাব্লিক ধৰি লওক পাব্লিকটো বহুতখিনি গোট খাইছে। কোনোবাই কিবা কৰিছে যদিও এতিয়া ক'ব মানে মই কেনেকৈ ক'ম। মানে ধৰি লওক বহুতৰে মানে ছাগলী বোলে হেৰাই আছে আজি 1 মাহ 2 মাহ 3 মাহৰ পৰা। হয়তো কোনোবাই 100 200 এটা দিবও পাৰে, এইটো ডাঙৰ কথা নহয়। ৰাইজৰ মাজত কোনোবাই 100 দিলেও আমি কি ক'ম এতিয়া। হঠাৎ তাৰমানে কি হ'ল, এজন ল'ৰাই তাৰমানে ৰাস্তাত হেৰি কৰি আছে, এই আটাবাৰী ছাগলী চুৰ বুলি আটাবাৰী আছিল। তাৰপিছত মই হঠাৎ ঘৰৰ পৰা দৌৰি ওলাই আহিলোঁ। ওলাই অহাৰ পিছত মই ল'ৰাজন দেখা পালোঁ কি সি কৈছে, এই দাদা ছাগলী চুৰ ধৰ বুলি কৈ আছে। তেনেকৈ তাৰপিছত ধৰি আৰু গাড়ীখন তাৰমানে কেনেকৈ কোৱাৰ লগে লগে গাড়ীখন পূৰা স্পীডত গুচি আহিল মোৰ আগেদি। অহাৰ পিছত ধৰি আৰু আমি কি কৰি উপায় নাই। তাৰপিছত লাষ্টত সি ক'লা আৰু এই গাড়ী লৈ তেনে তাক ধৰ বুলি ক'লা। তাৰপিছত আমাৰ আগে সি আকৌ গাড়ীখন লৈ গুচি আহিল। আহি আমি পিছত আকৌ জীৱেশ্বৰ ডেকাৰ গাড়ীখন লৈ আমি দুয়োটাই তাৰমানে গাড়ীখনৰ পিছে আমি আকৌ আহি পালোঁ বা ৰেলগেটক লাগি। ৰেলগেটত তাৰপিছত ধৰি জীৱেশ্বৰ ডেকাই তাৰপৰা ফোন কৰি দিয়াৰ পিছত ৰেলগেটৰ সেইখিনিত তাৰমানে ধৰি দিল গাড়ীখন। ধৰাৰ পিছত আমি আকৌ আহি পালোঁ ৰেলগেটত। মই ল'ৰা তাতে যাবা পাঞ্জাবাৰী ইহঁতৰ গাড়ীতে আহিছোঁ, আহি পেলাই ফাঁচি গ'লোঁ। আহি পেলাই মোক ইয়াত সোমাইছোঁ, এতিয়া মই আছোঁ ইয়াত। এতিয়া আৰু চুৰ কৰিব অহা নাই। মই ল'ৰা তাত যাব কাৰণে আহিছোঁ। থানাত আনছে ছাগাল এটা আনছিল, এইটো পলাই গ'ল। কি নাম? এইটো কি নাম আছিল এইটো গম নাপাওঁ ছাৰ। মোৰ ইয়ো সেই বেটাকাৰ বাৰে আহিছে। আপোনালোকৰ লগত আহিছে? মই পিছত আহিছোঁ। যিটো পলাই গ'ল তাৰ নাম কি? মই পিছত আহিছোঁ। নাম কি তাৰ পলাই যোৱাৰ? সেইটো সিহঁতে জানিব পাৰে। ছাৰ আমাৰ নাওকাটাৰ পৰা উঠিছিল তেখেতে, কৈছিল যে মোক পিক আপ কৰি দিবৰ কাৰণে। ঠিক আছে হ'ব, ঠিক আছে, কোনো আদাবাৰীলৈকে এৰি দিবৰ কাৰণে কৈছিলে। তেনেহ'লে তেখেতক উঠাই লৈছিলোঁ। আৰু আপোনাৰ সি যে তেখেতে পেচাব কৰিবৰ কাৰণে নামিছিলে, নামাৰ পিছত ছাগলীটো টানিছে নে কি কৰিছে গম নাপাওঁ। ছাগলীটো ভেৰ কৰি কাৰণে চিঞৰিছে। চিঞৰাৰ পিছতে তেখেতে ভয় খাই গৈছে। মিছ আণ্ডাৰষ্টেণ্ডিঙৰ ভিতৰত তেখেতে ভয় খাই কাৰণে ভাবিছে কোনোবা মাৰিব বুলি গাড়ীটো ষ্টাৰ্ট দি দিছে। মইতো নাজানো, মই আছোঁ মানে কোনো প্ৰব্লেমেই নাই একো। ল'ৰাটো তেওঁ আছিলে আমাৰ লগত ধুৰেশ্বৰলৈকে আহিছিলে। তাৰ নাম কি আছিল? ছাৰ সেইটোতো আমি গম নাপাওঁ ছাৰ।